MP 4 বার 12 বার ভোট দিছে আর সব আপনাদের ঘরত নাম্বার আছে সব নাম্বার আছে তাহলে কি হিসাবে ইভিকশন করব বুঝে না আবার এই ফ্যাক্টরি ভোট দিবেন ভালো ফ্যাক্টরি কত অত্যাচার করলো না আবার ফ্যাক্টরি কয়ার আমাকে প্রটেস্ট করবা চাই না তোমরা মুসলিমগুলা এগুলা কি জানে মুসলিম হই না নয় আমাকে যে আজকে এখানে আসাটা বন্ধ করার জন্য চেষ্টা চলাইছিল এই ফ্যাক্টর করা মুসলিম এটা তো মুসলিম না এটা তো মুসলিম জাত নয় নাকি আমি এখানে আইবার চাইছো সারা আমাকে প্রটেস্ট করবো বলে এই কয়জন নাম মুসলিম আছে জাতে আলাদা হবো এটা মুসলিম হবো না মুসলিম হলেও জাত কিবা একটা জাত হবো এটা আসল মুসলিম হবো না আসল মুসলিম না নিজের জাতিটাই কি হয়ে আছে আমি আই পেলে চাব বিচাৰিছে আলোচনা কৰিব বিচাৰিছে এটাকে মানা করে নাকি হ্যাঁ রাজনীতিটা আলাদা বস্তু কিন্তু নিজের জাতির কারণে যি কৰিব লাগে সেইটো সবাই একগোট হব লাগে আপনি কি রাজনীতি কৰিছে কৰক কিন্তু আজি ইমান মুসলিম ফ্যামিলিয়ে পৰিয়ালে ইভিকশন কৰাৰ কাৰণে নোটিস পাইছে ইয়াত আমি একগোট হব লাগে কি উঠা ইটা কোন জাতের মুসলিম এটা কি তো ঠিক আছে স্পষ্ট না কোনবা খানটো পেঙা এই খানটো পেঙা বলো শুনে নাই না শুনছে চাচা তাহলে ঠিক আছে তো আমি চাই যে আরো বিজনেস এরকম আছে বিজনেসটো আমি কিবা করব আমি সরকার আহক আমি সেটেলমেন্ট করিম বহুত মানুহৰ আমি মাটি দি আহিছে আৰু দিব কোচ ৰাজবংশী সকলেও এনেকুৱা হয়তো কৰবা খাস মাটিত আছে গোৰ্খা সকলেও নিশ্চয় কৰবা আছে বেংগলী সকলেও নিশ্চয় কৰবা আছে থাকিব আছে আমি জানো আমি জাস্ট বড়ৰ কথাটোহে কৈছে ককাদাৰৰ কথা বড়ৰ কথাটোহে কৈছে আজি অকল মুসলিমৰ ওপৰত কি অত্যাচাৰ কৰি আছে এইটো বন্ধ হ'ব লাগে এনেকুৱা দিন নচলে ৰাজনীতি এনেকুৱা কৰিব নালাগে তাৰমানে এনেকুৱা মুসলিমৰ ওপৰত এনেকুৱা নোটিস দি মানে আপোনালোকে যাই পেলাই হুজুৰ ক'ব লাগে এই কিবা প্ৰমোদক তেতিয়াহে ভাল মই সামনে চিন্তা কৰিব নালাগে তাৰমানে ইলেকশ্যন আহি আছে না নিৰ্বাচন যাতে সব মুসলিম মানুহে প্রমোটর ওচৰত যাই পেলাই নমস্কার করে স্যার আমাক ইলেকশন নকৰিবি আমি সব আপনাকে ভোট দিম এনেকুৱা ক'ব লাগে তেতিয়া হ'ব নকৰিব রাজনীতি এইটো ইলেকশন আহি আছে না মুসলিম সমাজৰ ভোট ল'ব কাৰণে এইটো অত্যাচাৰ খালি মুসলিমৰ ওপৰতে কৰি আছে এতিয়া বড় মানুহ মইতো দেখ কৈছে বড় মানুহটো আছে খাস মাটিত কিয় কৰা নাই নোটিস কিয় দিয়া নাই হইনা নহয় কথাটা কোনবা বেঙ্গলী মানুহ আছে খাস মাটিত কোনবা গোর্খাও আছে কোনবা আদিবাসীও আছে কিয় কৰা নাই আমি সরকার আহক সকলোকে আমি মাটিৰ পাট্টা দিম আমি যেতিয়া মাটিৰ পাট্টা দিম বুলি ইলেকশনত কৈছিল তেতিয়া প্রমোদ বড়াই আমি সরকার হলে এক সপ্তাহ পিছতে 10-15 দিনৰ পিছতে আমি মাটিৰ পাট্টা দিম বুলি হিও কৈছিল কিন্তু দিয়া নাই কিন্তু আমি কিন্তু আমাৰ বিটিচিত সেই মাটিটো জরিপ কৰি পেলাই দিব কাৰণে আমাৰ এক্সট্ৰাকে মিটিঙত আলোচনা হৈছে আৰু ইয়াৰ কাৰণে 500 মণ্ডল ট্ৰেইনিং দিয়া আছিল তাৰমানে মণ্ডলটো আৰু লাগিব কম আছে আমাৰ ষ্টাফবিলাক এই হিচাপত মণ্ডল ট্ৰেইনিং দিছিল আমি সরকার আহিলে এইটো আৰম্ভ কৰিলে হয় চিন্তা কৰিব নালাগে চিন্তা কৰিব নালাগে থাকক আমি কৈছো আপোনালোকে একদম ইয়াৰে মানুহ 12 বাৰ ভোট দিছে ইটিসিতে দিছে এমএলএতে দিছে এমপিতে দিছে কোনো চিন্তা কৰিব নালাগে
হবতো তো আমি যাম আকৌ বিজনেছ এনেকুৱা আছে আৰু বিজনেছটো আমি যাম আমি বিফে টল হিচাপে আমি সিদ্ধান্ত লৈছে যে য'ত য'ত এনেকুৱা নটিচ দিছে সেই অঞ্চলত যাই পেলাই ৰাইজৰ লগত আলোচনা কৰি আহিম বুলি আমাৰ বিফে টলত সিদ্ধান্ত গ্ৰহণ কৰা गोजोनथाव खौरां बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय लो डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो लो डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स बेनि अनगायैबो जाय फाइनान्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 600003999187 आव थोंजों फोनांजाब खालामनो हागोन